বন্ধুসকল অষ্ট আকাশৰ জুন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে আকাশৰ এক্সিডেণ্ট হয় আৰু পুলিচে আকাশক বিচাৰি নাপায়, কিন্তু এই ঘটনাটোত অভিৰাজ জড়িত নহয় আৰু ককায়েকে তেওঁ যে সাগৰ দুৱাৰাক সন্দেহ কৰিছে এই কথাটো পুলিচক জনায়। এতিয়া বাৰু এই কামটো সঁচাকৈ সাগৰ দুৱাৰাই কৰিছে নেকি বাৰু জানিবলৈ পাব আপোনালোকে অষ্ট আকাশৰ জুন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে মুনে বৌয়েকক আকাশৰ মৃত্যুত যে ঘৰৰ সকলোবোৰ সম্পত্তি তেওঁলোকৰ হৈ গৈছে এই কথাটো কয়। এতিয়া বাৰু বৌয়েকে সম্পত্তিৰ নামত কি কৰিব? অষ্ট আকাশৰ জুন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম অভিৰাজে আস্থাক বাহিৰলৈ ফুৰাব লৈ যাব। এতিয়া বাৰু আস্থাই অভিৰাজক কি ক'ব? সঁচাকৈ অষ্ট আকাশৰ জুন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু অষ্ট আকাশৰ জুন ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।